মোৰ আজিৰ ব্লগটোত থকা কেৰেক্টাৰকেইটাৰ লগত আপোনালোকক চিনাকি কৰাই দিম। এইজনী জয়শ্ৰী বৰ্মন। এই যে মাজৰ ছোৱালীজনী, তাই বহুত কথা কয়। তাইৰ নাম কি জানে? ৰীণা। মোৰ ব্লগটোৰ গোটেইকেইটা কেৰেক্টাৰ লৈ মই আজি যাবলৈ ওলাইছোঁ গুৱাহাটীলৈ। মোৰ বহুদিনৰ এটা সপোন আছিল আৰু আজি ফাইনেলি সেই সপোনটো মোৰ পূৰণ হ'ব। মোৰ সপোনটো কি আপোনালোকক মই জনাই আছোঁ ভিডিঅ'টোত। আপোনালোকে মোৰ ভিডিঅ'টোত মোৰ লগত সংযুক্ত হৈ থাকিব। এই পিছফালে যে দেখিছে ছোৱালী তিনিজনী, বহুত বদমাছ। মোক খালি জোকাই আছে পিছফালৰ পৰা, আৰু ময়ো লাজতে ক'লা চশমা পিন্ধিয়ে ব্লগটো বনাইছিলোঁ। আমাৰ এই যাত্ৰা বৰ দীঘলীয়া বা বৰ দূৰণীয়া নাছিল। বৰপেটা ৰোডৰ পৰা মানাছ লাইনৰ ৰেলখনে গুৱাহাটীলৈ যাত্ৰা। এই যাত্ৰাত কিছু পাগলামি, কিছু দুষ্টামি, কিছু বদমাচি, সৰু সৰু স্মৃতি, মিঠা মিঠা স্মৃতি। সঁচাকৈ খুব ভাল লাগিল। আমি চাওঁতে চাওঁতে গুৱাহাটী পাই গৈছিলোঁ, গমেই নাপালোঁ। আৰু এইখিনি সময়ছোৱাতো কিছুমান মানুহে ৰেলখনৰ ভিতৰত নাকেৰে কৈ আৰামত শুইও গৈছিল। আমি চাই আনন্দ লাভ কৰিছিলোঁ। আৰু সঁচাকৈ গোটেইকেইটাই আমি ইমান আনন্দ কৰিছিলোঁ, আৰু আনন্দ কৰোঁতে কৰোঁতে শেষত গৈ আমি গুৱাহাটী পাইছিলোঁ। ফাইনেলি আমি পাই গ'লোঁ গুৱাহাটী ৰেলৱে ষ্টেচন, অসমৰ এখন ডাঙৰ ৰেলৱে ষ্টেচন। আৰু এতিয়া আমি ক'ত যাম? এতিয়া আমি যাম অসম ৰাজ্যিক চিৰিয়াখানালৈ। গতিকে ভিডিঅ'টোত আমাৰ লগত সংযুক্ত হৈ থাকিব। এই যে চশমা পিন্ধা, সকলোকে স্পেচিয়েল ফিল কৰা মানুহজনী চিনি পাইছেনে? পামেলা। মই যে কৈছিলোঁ মোৰ বহুদিনৰ সপোন এটা পূৰ্ণ হ'ব। সপোনটো মোৰ ডাঙৰ নাছিল। আচলতে মই আজি আহিছোঁ অসম ৰাজ্যিক চিৰিয়াখানালৈ। এইটো চিৰিয়াখানাৰ টিকট কাউণ্টাৰ। মোৰ ব্লগটোৰ 7টা কেৰেক্টাৰৰ কাৰণে মই 7টা টিকট কাটিলোঁ। আৰু এতিয়া মই সোমাই যাম অসম ৰাজ্যিক চিৰিয়াখানাৰ ভিতৰলৈ। গতিকে মোৰ লগত সংযুক্ত হৈ থাকিব। चूहे को बुखार है, आज मंगलवार है, चूहे को बुखार है, चूहा गया डॉक्टर के पास, डॉक्टर ने लगाई सुई, चूहा गया डॉक्टर के पास, डॉक्टर ने लगाई सुई, चूहा बोला हुई हुई हुई। এইজনী হ'ল আমাৰ শিল্পী ৰয়। আমি ফাইনেলি গুৱাহাটী চিৰিয়াখানাৰ ভিতৰত সোমাই গৈছোঁ। ইয়াত বহুত ভাল ভাল বস্তু দেখা পাই আছোঁ, নেদেখা বস্তু দেখা পাই আছোঁ। মানে আৰু ক'লা চশমা পিন্ধি চাবলৈ খুব ভাল লাগিছে, আৰু মানে জন্তুবোৰ ভালকৈ দেখা পাই আছোঁ। ইমান ধুনীয়া ধুনীয়া মানুহ দেখা পাইছোঁ। মোৰ ব্লগটোৰ আন এটা স্মাইলি কেৰেক্টাৰ প্ৰীতি। বলকচোন চিৰিয়াখানাৰ জন্তুবোৰ এটা পলকতে চাই লওঁ। গুৱাহাটী চিৰিয়াখানাৰ বিশেষ আকৰ্ষণ হ'ল এটি মৰম লগা মইনা চৰাই। চিৰিয়াখানাৰ ভিতৰত অহা প্ৰত্যেকজন মানুহৰ লগত এই মইনাটোৱে কথা পাতে। চাবচোন, মই দেখুৱাম কি ধুনীয়াকৈ আমাৰ লগত কথা পাতিছে মইনাটোৱে। खाना खाएगा? खाना खाएगा? বাহ, मैं खुदी से खाना खाया? সিটি মারে না, সিটি মারছেন। খানা খায়া? খানা খাएगा? खाना खाएगा? खाना खाएगा? बाय 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 बोल दे बाय 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 বাই বাই। অসম ৰাজ্যিক চিৰিয়াখানা আহিলে পানীৰ বটল লৈ আহে নেকি? আৰু পানীৰ বটলটো য'তে ত'তে জ্বলিয়ে পেলাই দিয়ে নেকি? সেইটো কাম নকৰিব। যদি পানী বটল লৈ আহে তেতিয়াহ'লে বাহিৰত অফিচ আছে, তাত 20 টকা দি এণ্ট্ৰি কৰিব। আৰু আপুনি যেতিয়া ৰিটাৰ্ণ যাব তেতিয়া 20 টকা ৰিটাৰ্ণ পাব, বটলটো ঘূৰাই দিব। আৰু যদি বটলটো পেলায় তেতিয়াহ'লে এই ডাষ্টবিনত পেলাব। এক ধুনীয়া ডাষ্টবিন আছে চিৰিয়াখানাৰ ভিতৰত, য'তে ত'তে নেপেলাব। কাৰণ চিৰিয়াখানাখন আমাৰ, গোটেই চাৰিওফালটো আমি সৌন্দৰ্যকৈ ৰাখিব লাগিব, পৰিষ্কাৰকৈ ৰাখিব লাগিব। চিৰিয়াখানাৰ ভিতৰত ঘূৰি ঘূৰি অৱশেষত মই ভাগৰি গ'লোঁ, কাৰণ ইমান দীঘল আৰু ডাঙৰ। জুখন 175 বৰ্গ কিলোমিটাৰ এলেকা, আৰু লগতে বটানিকেল গাৰ্ডেনখন 82 বৰ্গ কিলোমিটাৰ। এই চিৰিয়াখানাখন 1957 চনত স্থাপিত হৈছিল আৰু 1958 চনত ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছিল। আৰু এটা কথা মনত ৰাখিব, অসম ৰাজ্যিক চিৰিয়াখানাখন ৰাতিপুৱা 8টা বজাত খোলে আৰু আবেলি 3:30 বজাত বন্ধ হৈ যায়। শুক্ৰবাৰে কিন্তু আপোনালোকে ভুলতো নাহিব, কাৰণ শুক্ৰবাৰে চিৰিয়াখানা বন্ধ থাকে। অসম ৰাজ্যিক চিৰিয়াখানাখন হেংৰাবাৰী ৰিজাৰ্ভ ফৰেষ্টত অৱস্থিত, এখন খুব সুন্দৰ ডাঙৰ পাহাৰ। গতিকে এতিয়া মই চিৰিয়াখানাৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই যাম, কাৰণ মোৰ চিৰিয়াখানাৰ ভিতৰত ঘূৰি ঘূৰি ডাঙৰকৈ ভোক লাগিছে। ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ, আৰু আপোনালোকৰ যদি একো খোৱা নাই খাই লওক। আৰু মোৰ পৰৱৰ্তী ব্লগবোৰ চাই থাকিবলৈ মোৰ চেনেলটোক
ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব গতিকে আজিলৈ এৰিছোঁ গুড বাই ভালে থাকক সুস্থ থাকক